বিজেপিত মুখ ভংগ নিৰ্বাচনৰ পূৰ্বে গেৰুৱা বাহিনীত খহনীয়া আৰম্ভ অৰ্ধ শতাধিক সমৰ্থক আম আদমি পাৰ্টিত যোগদান কৰে ৰাজনাৰায়ণ বৰাৰ বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ মাজতে শাসকীয় বিজেপিৰ প্ৰতি একাংশ নেতাকৰ্মীৰ মুখ ভংগ আৰম্ভ হৈছে অসমৰ বিজেপিৰ বলিষ্ঠ জাতীয়তাবাদী নেতা তথা মাতৃভূমি সুৰক্ষা পৰিষদৰ সভাপতি ৰাজনাৰায়ণ বৰাই গেৰুৱা দলটোৰ অসম তথা অসম বিৰোধী কেতবোৰৰ কাম-কাজত অসন্তুষ্ট হৈ জনতাৰ একমাত্ৰ বিকল্প আম আদমি পাৰ্টিত যোগদান কৰে তেওঁৰ লগতে মাতৃভূমি সুৰক্ষা পৰিষদৰ 50 জন সদস্য তথা বিষয়ববীয়াও আপত যোগদান কৰে অনাগত দিনত সংগঠনটোৰ আন সদস্যও আনুষ্ঠানিকভাৱে আপত যোগদান কৰিব অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে গঠন হোৱা আম আদমি পাৰ্টিয়ে জনতা মৌলিক সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি দিল্লীৰ লগতে দেশৰ সচেতন জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে আম আদমি পাৰ্টিৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ এসময়ৰ সক্ৰিয় নেতা ৰাজনাৰায়ণ বৰাৰ লগতে তেওঁৰ সমৰ্থকসকলে আপত যোগদান কৰাৰ উপৰিও অসমৰ ৰাজ্যিক সমন্বয়ক ডাক্তৰ ভৱেন চৌধুৰী ৰাজ্যিক গণমাধ্যম বিষয়ক গোটৰ সমন্বয়ক নুৰুল ছাছানৰ উপস্থিতিত আম আদমি পাৰ্টিত যোগদান কৰে এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ কৰ্মকৰ্তাসকল দলত যোগদান কৰা নতুন সদস্যসকলে আপৰ শপত বাক্য পাঠ কৰি মূল্যবোধৰ ৰাজনীতিৰে এখন নতুন অসম প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ কৰে আগন্তুক দিনত তেওঁলোকে নিষ্ঠাৰে দলৰ কাম কৰি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে থিয় দি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে প্ৰতিজন নাগৰিকৰ পূৰ্ণ বিকাশেৰে এখন সমৃদ্ধশালী অসম গঢ়ি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয় পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত সোমবাৰে পুৱা উদ্ধাৰ কৰা হৈছে এডাল অজগৰ খেৰণী বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত চেংবং গাঁৱত বিচৰণ কৰি থকা অজগৰডাল ৰাজ্যে প্ৰত্যক্ষ কৰি বন বিভাগৰ হাতত 7 ফুট দৈৰ্ঘ্যৰ অজগৰডাল গতাই দিয়ে শেষত বন বিভাগে হামৰেনৰ বনাঞ্চলত মুকলি কৰি দিয়ে চেংবঙৰ যিটো পাব্লিকটা যে আমাক গাঁৱৰ মানুহকেইটা আমাক খবৰ দি আমি পুৰা ষ্টাফ হৈ আমি তাত গৈ আমি ধৰি অনাৰ পিছত ৰেঞ্জ অফিচত অনাৰ পিছত তেতিয়া আমাৰ ৰেঞ্জাৰ ছাৰে আমাক আমৰেং ৰিজাৰ্ভত এৰিব দিছোঁ আৰু সাপটো 8 ফুট এনেকুৱা হ'ব জনামতে ইয়াৰ আগত আপোনালোকে এনেকুৱা সাপ ধৰি পোৱা আছে নেকি আপোনালোকে এইটোতো আছে বহুত ধৰিলোঁ আমি কোনোবা ঘৰত যদি আমাক ইনফৰ্মেশ্যন দিয়ে বা ক'ৰবাত কিবা হ'লেতো আমি গৈ কিনে আমি ধৰি লৈ আনিছোঁ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা এজনকৈ কেজৰিৱাল সৃষ্টিৰ সংকল্প আম আদমি পাৰ্টিৰ অসমৰ তৃতীয় স্বেচ্ছাসেৱক সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰীস্থিত তীৰ্থনাথ শৰ্মাৰ সভাগৃহত অনুষ্ঠিত হৈ যায় আম আদমি পাৰ্টিৰ অসমৰ তৃতীয় স্বেচ্ছাসেৱক সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰীস্থিত তীৰ্থনাথ শৰ্মাৰ সভাগৃহত অনুষ্ঠিত হৈ যায় ৰাইজৰ 3 শতাধিক সক্ৰিয় সদস্যই অংশগ্ৰহণ কৰা অধিৱেশনখনত সকলো সমষ্টিৰ সাংগঠনিক কাম-কাজ খতিয়ান লোৱাৰ লগতে অহা নিৰ্বাচনৰ বাবে দলৰ ৰণকৌশল প্ৰস্তুত কৰা হয় সভাত ৰাজ্যিক নেতৃত্বই আপৰ সদস্যসকলক এন্দুৰৰ দৰে সাংগঠনিক কাম কৰিবলৈ আহ্বান জনাই যাতে ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভৰ প্ৰবল সোঁতৰ দৰে আপে আগন্তুক নিৰ্বাচনক প্ৰতিদ্বন্দ্বিক ধাৰাচাৰী কৰিব পাৰে দুদিনীয়া অধিৱেশনখনত আপৰ স্বেচ্ছাসেৱকসকলৰ উৎসাহ আছিল অভূতপূৰ্ব আৰু তেওঁলোকে প্ৰতিটো সমষ্টিৰ পৰা হত নিকা ভাৱমূৰ্তি তথা সুদক্ষ নেতাক বিধানসভাৰ মজিয়ালৈ প্ৰেৰণ কৰিবলৈ সংকল্পবদ্ধ হয় মন কৰিব লাগে যে দিল্লীত এজন অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ ৰূপ সলনি কৰি দিবলৈ সক্ষম হৈছে কিন্তু অসমৰ প্ৰতিটো সমষ্টিৰ পৰা এজনকৈ কেজৰিৱালক সৃষ্টি কৰি অসমক দেশৰ ভিতৰতে এখন জাকতজিলিকা ৰাজ্যৰূপে গঢ়ি তুলিবলৈ স্বেচ্ছাসেৱকসকলে সংকল্প গ্ৰহণ কৰে ৰাজ্যিক সমন্বয়ক ডাক্তৰ ভৱেন চৌধুৰীয়ে কয় যে আম আদমি পাৰ্টিয়ে অসমৰ 126টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে কাম কৰি আছে আৰু বৰ্তমানৰ পৰিস্থিতিত আপে কেইবাটাও সমষ্টি জয় হ'ব পৰা অৱস্থাত উপনীত হৈছে তেওঁ সকলো সমষ্টিৰ সমস্যাৰাজি তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে নিৰ্বাচনৰ পাছত বিজয়ী বিধায়কসকলে এইবোৰ সমাধান কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে আম আদমি পাৰ্টিয়ে নিৰ্বাচনত যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সেই প্ৰতিশ্ৰুতি চৰকাৰৰ গঠন কৰিলে আখৰে আখৰে ৰূপায়ণ কৰে গতিকে আন দলৰ বিপৰীতে আপৰ প্ৰতিশ্ৰুতি হিলৰ ৰেখা হিচাপে জনতাই ধৰি ল'ব পাৰে মই গংগুত্ৰী বৰা আজি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি